মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি চতুৰ্থ শ্ৰেণীৰ ১ নম্বৰ পাঠত থকা মুৰ দেখ ভাল পদ্যটি পঢ়িম। তোমালোকেও মোৰ লগত পঢ়িবা। ব'লা আৰম্ভ কৰোঁ। মুৰ দেখ ভাল। সকলো দেশত কৰি মুৰ দেখ ভাল, চৰণত সেৱা যাৰ কৰোঁ চিৰকাল। ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা, ক'ত আছে এনে ধান এই ধৰণীত, ক'ত আছে এনে ধন হাবি বননিত, ক'ত আছে এনে পলু এৰি মুগা পাত, ক'ত আছে এনে পক্ষী অমাতৰ মাত, ক'ত আছে এনে ফুল ফুলে ১২ মাহ, ক'ত আছে এনে ফল দেখিলে উলাহ, ক'ত আছে এনে ঠাই সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী, ভাই ভনী মিলি যত থাকোঁ চিৰকাল, সকলো দেশত কৰি মুৰ দেখ ভাল। ধন্যবাদ। যদি মোৰ এই ভিডিঅ'টি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। টেক কেয়াৰ, বাই বাই।